কবিতাৰ শিৰোনাম বন্ধু, কবি মুকেশ সিং। বহুদিনেই হ'ল তোমাক নেদেখা, পিছে জীৱনৰ ব্যস্ততাও কম জানো। প্ৰাপ্তিৰ আশাত দিনে নিশাই দৌৰিব লগা হৈছে। কি পাইছোঁ নাই পোৱা একোৱেই নাজানো, কিন্তু জীৱনৰ অমূল্য সময়বোৰ যে সৰকি গৈছে সেইটো হ'লে ঠিকেই বুজিছোঁ। চোৱাচোন, সেই তাহানি স্কুলীয়া দিনত গোটেইকেইটাই একেলগে পখিলা খেদি ফুৰিছিলোঁ। পখিলা ধৰিবও নোৱাৰিলোঁ। তোমালোকৰ সতে উমলা আনন্দই জীৱনৰ সুকীয়া আমেজ এটা দিছিল। কিন্তু আজি ভালেমান ধন ঘটিও নিজকে বৰ দৰিদ্ৰ যেন অনুভৱ হয়ও। সেই ল'ৰালিত তোমালোকৰ চাইকেলৰ কেৰিয়াৰত উঠি যেন আকাশ চোৱাৰ উৎসাহে বেৰি ধৰিছিল। কিন্তু আজি লাখ টকীয়া গাড়ীৰ আৰামদায়ক চিটত বহিও সেই সুখ অনুভৱ কৰিব নোৱাৰিছোঁ। হেৰা বন্ধু, আহা না, এবাৰ আকৌ গোটেইকেইটাই মিলি প্ৰাপ্তি অপ্ৰাপ্তিৰ সুখ দুখবোৰ একাষৰীয়া কৰি সেই অকৃত্ৰিম নৈসৰ্গিক আনন্দত আত্মহাৰা হওঁ। আহা না, গোটেইকেইটাই একেলগ হৈ আকৌ বগৰী আমলখি বুটলিবলৈ যাম। ৰাতি মুকলি আকাশৰ তলত শুই সৰি থকা তৰা চাম। তোমালোক তৰা গণিবা, মই হ'লে জোনাকী পৰুৱাৰ ঠিকনা বিচাৰি উলিয়াম। আজিৰ দিনত 2 টকাতটো পাবলৈ একোৱেই নাই, পিছে 20 টকাত চানা অলপ কিনি গোটেইকেইটাই ভগাই খাম। শেষত বাচি থকা চানাবোৰ কোনে খাব তাক লৈ টনা আজোৰা লগাম। অ' বন্ধু, কিন্তু তোমালোক এইদৰে লগ কৰিব আহিলে মোৰ চৰ্ত এটা থাকিব। সেইটো কি জানা? মোৰ চৰ্তটো হ'ল আমি সকলোৱে মোবাইল নামৰ যন্ত্ৰটোক ছুইচ অফ কৰি ক'ৰবাত বেগত ভৰাই থ'ম। অ' বন্ধু, আহা না, আকৌ এবাৰ ল'ৰালিলৈ উভতি যাওঁ।